নমস্কাৰ সমবাসী ৰাইজলৈ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আছিলে হাফ পাউণ্ডৰ ষ্ট্ৰবেৰী ফ্লেভাৰৰ কেক এটা। টিকলি এজনী বাৰ্থডে আছিলে, দেউতাকে সন্ধিয়া সময়ত অৰ্ডাৰটো দিছিলে আৰু সন্ধিয়া সময়ত দিছে যিহেতু মই লগালগ বনোৱা আৰম্ভ কৰি দিছোঁ আৰু কাৰণ কালিলৈ যিহেতু দিব লাগিব এদিনৰ নহয় 8-9 ঘণ্টা আগত যদি কেকটো বনাই থৈ দিব পৰা যায় তেতিয়াহ'লে ফ্লেভাৰটো তাত বহুত ধুনীয়াকৈ ছেট হৈ যায় আৰু খাবলৈ বহুত টেষ্টি হয় আৰু ক্ৰীমটো বহুত ধুনীয়াকৈ ছেট হৈ যায়। আৰু এতিয়া যিহেতু ঠাণ্ডা লাহে লাহে পৰিছে, আমাৰ ইফালে যেনিবা ঠাণ্ডা পৰিছে দেই, আপোনালোকৰ ফালে পৰিছে নে নাই কমেণ্ট কৰি জনাবচোন। আৰু ঠাণ্ডা যিহেতু পৰিছে গতিকে ক্ৰীমখিনি ধুনীয়াকৈ ছেট হৈ যায়, গতিকে ক্ৰীমৰ লগত ইমান টেনশ্যন নাই। কিন্তু এটাই টেনশ্যন, ক্ৰীমখিনি যিহেতু আনি পেলাই প্ৰথম ডিপ ফ্ৰিজাৰত থোৱা যায়, গতিকে গৰম দিন হ'লেকে ডিপ ফ্ৰিজাৰৰ পৰা উলিয়াই পেলাই নৰ্মেল হ'বলৈ আধা ঘণ্টামানত নৰ্মেল হৈ যায়। এতিয়া ডিপ ফ্ৰিজাৰত হাত ভৰোৱাটো দূৰৰে কথা, ঠাণ্ডা দিন পৰিছে যিহেতু ক্ৰীমখিনি এতিয়া নৰ্মেল টেম্পাৰেচাৰত আনিবৰ কাৰণেও বহুত টাইম লাগে। গতিকে কথা কৈ থাকোঁতে এয়া মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। কেকটো মৰম লাগিছে নহয় জানো। লগ পাম অন্য এটা ভিডিঅ', তেতিয়ালৈকে সকলো কুশলে থাকক। বাই বাই।